নমস্কাৰ বন্ধুসকল পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো কোনো ধৰণৰ এণ্টাৰটেইনমেণ্ট ফানি আৰু ৰেচিপি নহয় আজি দুখেৰে ক'ব লগা হৈছে আজি ভিডিঅ'টো সঁচাকৈ বেলেগ এটা পৰিৱেশলৈ আমি যাম মানে কোনো ধৰণৰ ফানি ভিডিঅ' নহয় আজি এটা পৰিয়ালক আপোনালোকক দেখাবলৈ যাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ইয়াত কোনো ধৰণৰ এণ্টাৰটেইনমেণ্ট নাই গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু আমি এতিয়া যাম নাগালেণ্ডলৈ আৰু নাগালেণ্ডত বাকীখিনি আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চালে গম পাব এই যে ল'ৰাটো দেখিছে আপোনালোকে এই ল'ৰাটো সঁচাকৈ মানসিকভাৱে বহুত দুৰ্বল আৰু ইয়াৰ ঘৰ পৰিয়ালটো চলাবলৈ এই বহুত কষ্ট কৰে আৰু দেখিছেনে আপোনালোকে প্ৰত্যেকখন দোকানতে তেওঁ সি পইচা পায় আৰু সেই পইচা পোৱাৰ আঁৰত আছে এই জাবৰ জোঁথৰবোৰ সি পেলায়গৈ প্ৰত্যেকখন দোকানতে প্ৰত্যেক দিনাই সি চাফা কৰে আৰু যিমান গেলা পচা বস্তু হওক যেনেকুৱাই বস্তু হওক সি চাফা কৰি এনেকৈ এটা জেগাত সংৰক্ষিত কৰি ৰাখিছে আৰু খুব ভাল কাম এটা কৰি ৰাখিছে মানসিকভাৱে অসুস্থ যদিও সি আমাৰ ভাল মানুহজনকো ভাল কাম কৰি আছে তাক সেইটো বাবে চেলুট জনাইছোঁ তো এইফালে বস্তুখিনি লৈ লৈছোঁ পূৰা তেওঁলোকৰ ফালে এবাৰ লৈ লৈছোঁ বস্তু আৰু এতিয়া আমি সিহঁতৰ ঘৰ পালোঁহি আৰু এতিয়া যাম আৰু এটা কথা ইয়াৰ লগতে ইয়াৰ মাক দেউতাক আছে আৰু ইয়াৰ মাক দেউতাকো সঁচাকৈ বহুত দুখ ক'বলৈ মানে দুখ পাইছোঁ মই ইয়াৰ মাক দেউতাকো মানসিকভাৱে অসুস্থ মানে গোটেই তিনিজনেই মানসিকভাৱে অসুস্থ আৰু এওঁলোকৰ সংসাৰখন মানে এওঁলোকৰ পৰিয়ালটো বহুত বেলেগ এটা ধৰণে চলি আছে আৰু তাকে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে ভাল মানুহ এজনৰ হাতত এওঁলোকৰ পৰিয়ালটো পৰে মই কোনো ধৰণৰ সহায় বা কিবা কৰি আপোনালোকক দেখাবলৈ খোজা নাই আৰু তাৰ জীৱনটো কেনেদৰে চলি আছে আৰু এটা মানুহৰ জীৱন একদম সহজ নহয় জীয়াবলৈ সকলোৰ বাবে সহজ নহয় তাকে দেখাবলৈ আপোনালোকক আজি এই ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো যদি ভাল পায় পুনৰ আৰু এনেদৰে মানুহবোৰক আপোনালোকৰ আগত দেখাম আৰু আপোনালোকে আজি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে কমেণ্ট লিখিব আপোনালোকে ভাল ভাল কমেণ্ট পাম বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো একদম শেষলৈকে চাব আৰু লগতে শ্বেয়াৰ এটা কৰি দিব জয় আই অসম তো এইটো ঘৰত ৰাতিটো মা দেউতা আৰু তই থাকিলি এদিন এই হ'ল দিন হ'ল যোৱাৰাতি এদিন পূৰা কষ্ট পালি নেকি এবাৰ কষ্ট পালোঁ শিলখন ধৰি যে কাপোৰ চাপোৰ নাই কাপোৰ চাপোৰ আছিলে নাই নাই কাপোৰ চাপোৰ একো নাই কামুৰি এটা এইটো ঘৰত এইটো ঘৰতে এনেকৈ বাহিৰতে ইয়াত জোকে চোকে খাই মেলি এনেকৈ পৰি থাকিলে মাক দেউতাক আৰু ই না হে পুৰণা হ'লে কেলৈ নোৱাৰে পুৰণা হ'লে পইচা পাতি নাই নহয় তহঁতি এতিয়া যে ইয়াত আছোহি যে তহঁতি নিজৰ ঘৰলৈ কেলৈ নাযাওঁগৈ এই পইচা আমাৰ মাকক থাকিব নোৱাৰে নহয় মা থাকিব নোৱাৰে তাত গাঁৱত থাকিব মন নহয় কেলৈ মোক থাকিব মন আছে আমাৰ মাকক নিদিয়ে মানে ধৰক থাকিব মানুহখিনি ভাল নহয় চব নাম তোলা পৰা কিমান দূৰত গৈ পিনে কেনেকেদৰে মানে জাবৰ জোঁথৰ পেলাই পিনে নিজৰ জীৱনটো চলি আছে মানে আৰু এইফালে একদম পূৰা ইমান ভাৰী আমি বস্তুবোৰ সি ইমান দূৰলৈ অকলে কঢ়িয়াই আনে আৰু নিশা 8, 9, 10টা বজাত আহে তাৰ পৰা ইমান হাবিয়ে মানে বহুত কষ্টকৰ মানুহৰ জীৱনটো সঁচাকৈ সহজ নহয় সকলোৰে বাবে সহজ নহয় মানে মই আচলতে ভাগ্যৱান মোৰ একদম সৰুৰ পৰা এটা সপোন আছিলে যে ডাঙৰ হৈ নিজৰ ইনকমেৰে কাৰোবাক সহায় কৰিম বা কিবা কৰিম যিমান সহায়টো লাগিলে ডাঙৰ নহ'লেও নাই কিন্তু মানে কিবা এটা যে দিব পাৰিছোঁ প্ৰথম ছ'চিয়েল মিডিয়াৰ যোগেদি যিটো মানে ইনকাম কৰিছোঁ সেই মানে পইচাটোৰে আজি কাৰোবাক যে কিবা এটা সহায় কৰিব পাৰিছোঁ মোৰ কাৰণে বহুত মানে কি ক'ম আৰু লাকি অনুভৱ কৰিছোঁ নিজকে লাকি ফিল কৰিছোঁ ৰাতি 12 পাহি এতিয়া অকণ দেৰি ৰাতি 12 বজাত আহে ৰাতি 12 আহে আমি একদম কি হয় নি এইবোৰ বেগেনা ভাল বাছি লওঁ এইটো ওচৰত থৈ দিলে আটাই নামটো কি বুলি কয় এইবোৰ এতিয়া সিজাই খাই নেকি আপোনালোকে খাই হেৰি ভূত নে কি তিতা বেগেনা এনেকৈ সদায় ডেইলি আনে আপোনালোকে আনি থাকেন চব আনি চব বেয়া যে পেলাই মানে বেয়া মিঠাই দিছিলে মানুহে পেলাই দিয়ে বেয়া বস্তু আনি মানে তেওঁলোকে খাই থাকে কিমান বছৰ হ'ল আপোনালোকে থকা কিমান বছৰ হ'ল বেছি নাহা চিংগৰা ধৰ এই চিংগৰা ধৰ মনত থৈ এইখিনি বস্তুখিনি পাই দেখাই দিয়ে এনেকৈ বস্তুবোৰ
এনে বাছলা ধুনীয়াকৈ এইবোৰ ঢাকি ফটা কানি হাই দিছিলে মই কেইটামান বস্তু আনিছিলোঁ ন সেইখিনি ভালকৈ বনাই পিনে খাব দেই উলিয়াই যাওঁ সেইখিনি উলিয়াই দিছোঁ সেইখিনি উলিয়াই লওক আপোনালোকে ধুনীয়াকৈ উলিয়াই লওক তাত আপোনালোকে তেল নিমখ আদি কৰি চব আনি দিছোঁ আৰু তেওঁলোকৰ আমি একদিন যাম এইটো আপোনালোকৰ মানে পাকঘৰটো ন পাকঘৰতে ভাড়া দি আছিলে অঁ চাবলৈ পানী পৰে বোলে এই মালিক এই যে মালিকজনী যাম কয় যাব পৰা নাই না চব গ'লে মানে বস্তু সেয়া থাকে মোৰ আটাইকেইটা বস্তু তাতে বনাই খাই লাগে ইয়াতে বনাই খাই এইখিনি আপোনালোকে বস্তুখিনি উলিয়াই ল'ব আপোনালোকে ইয়াত মানে বস্তু আনি দিছোঁ খাবলৈ ইয়াতে আছে আৰু ইয়াত আছে এনেকৈ দেই এই কইনা ক'ব যোৱাটো ইয়াত যদি এইবোৰ ৰাতিকে নাথাকিব কোৱা আছে নাই কৈছে মাংস মন্তা লগ পাম বুলি কৈছিলে মানে এনেকে ভৰাই থৈছে মানে বস্তু ন নামতে ধৰি দিম নগালা তিনিটা তো এইখিনি তেওঁলোকে চব খোৱা বস্তু মানুহে পেলাই দিয়া বস্তুবোৰ তেওঁলোকে আনি আনি খায় কেনেকুৱা এটা জীৱন তেওঁলোকে পাৰ কৰি আছে আপোনালোকে চব মানে কি ক'ম আৰু জীৱনটো সঁচাকৈ সকলোৰ বাবে একেই আছে কেনেদৰে পাৰ কৰি আছে আপোনালোকে মানে আপোনালোকে ইয়াতে শুৱে বিচনা বুলি ক'বলৈ একো নাই বিচনাটো নাই বিচনা এটা নাই বনাব দিছে না এতিয়া বেছি নাথাকিব এটা আকৌ কাম চাবলৈ যাব লাগিব ঘৰ পৰা আহিলোগে মানে আপোনালোকৰ গোটেই কাপোৰ কাপোৰ তাত লং পেণ্ট খোৱা বোৱা মানে থকা মানে ইয়াতে হয় মানে ইয়াতে হয় পানী ক'পা আনে পানী কুঁৱা আছে এইটো কুঁৱা আছে না কুঁৱা পৰা আনে কুঁৱা এই মালিকদিন আছে আৰু এইটো ৰুম এইটো ৰুম বুলি চিষ্টেম নাই পানী চব বস্তু এনেকে আনি থৈছে ন এখন টাউনৰ বস্তু মানে গোটেইখিনি আনি মেলি যিহেতু ই জাবৰ জোঁথৰ পেলাই ন গতিকে গোটেই বস্তুখিনি আনি পিনে মানে ইয়াতে ই ষ্টক কৰি থৈছে আপোনালোকে দেখিছে মানে তেওঁলোকৰ শুবলৈ বুলি ক'বলৈ মাটিত শুৱে আৰু বিচনাখন এখনো পুৰা মানে একেবাৰে এখন পুৰা ভাঙি গৈছে এইপিনে খুটা চুটা পুৰা লৈ আছে আৰু গোটেই বস্তুবোৰ এনেকৈ থৈ দিছে আৰু ই যিহেতু নামতলা নাগালেণ্ড দুইখন ৰাজ্যতে মানে দুইখন টাউনতে জাবৰ জোঁথৰ পেলায় আৰু সেই জাবৰ জোঁথৰবোৰ আনি পিনে ইয়াত কিছুমান তাৰ বস্তু মানে আনি ইয়াত ষ্টক কৰি থৈছে গোটেই বস্তু মানে ইয়াত ফুটবল কিবা কিবি পুতলা চোতলা বেয়া বেয়া বস্তু এইবোৰ বেট চেট দেখিব পাৰিছেনে গোটেই বস্তুবোৰ ইয়াত আনি থৈ দিছে আৰু তেওঁলোকে এইটো ঘৰত পানী পৰে মানে ওপৰফালে ভাল নহয় ইমান আৰু এইফালে কাৰেণ্টৰ ব্যৱস্থাটো আছে বাৰু তেওঁলোকক কৰি দিছে ইয়াত যোন মানুহ ঘৰত থাকে মানে আচলতে মাক দেউতাকে ইয়াত কাম কৰে কাৰণে মাক দেউতাকে ঘৰটো ইয়াত থাকিবলৈ দিছে ইয়াত যিগৰাকী আটা এগৰাকী আছে তেওঁ থাকিব দিছে আৰু এইফালে ল'ৰাটোতো জানে আপোনালোকে আৰু তেওঁলোকৰ কিনো ক'ম একবাৰে মানে মানসিকভাৱে তেওঁলোক দুৰ্বল গোটেই তিনিজন সেইটো মানে আটাইতকৈ বেছি বেয়া লগা কথাটোৱে হৈছে সেইটোৱে তেওঁলোক গোটেই তিনিজন মানে আৰ্থিকভাৱেও দুৰ্বল মানসিকভাৱেও দুৰ্বল গতিকে কি ক'ম আৰু ইয়াতকৈ উপায় মানে ইয়াতকৈ ভাবিবলগীয়া কি আছে আৰু সঁচাই দুখ লাগি গ'ল তেওঁলোকৰ শুবলৈ জেগা এডোখৰ নাই খাবলৈ জেগা নাই যেনে তেনে তেওঁলোকে জীৱনটো পাৰ কৰি আছে ব্ৰেক খান্দে ৰাতি আহি কাজি লাগি সেইটোক ধৰ ইটোক ধৰ আগজি ধৰ তো এইখিনি বস্তু আমি আনি দিলোঁ এইখিনি বস্তু আমি আনি দিছোঁ উলিয়াই দিয়া এওঁলোকক এইবোৰ পানী চব কুঁৱা কেনেকুৱা লেতেৰা লেতেৰা পানীবোৰ খায় এইবোৰ পানী আপোনালোকে খায় ন গম খায় অঁ এনেকৈ কাঁহী পাতি থৈ দিছে তেওঁলোকে আমাৰ জ্বলা নিদিবি ক জুনুকা এটা সোমাই আছে অঁ মিঠাই পৰিলে আপোনালোকে দিনত ভাত চাত বনাই খায় নাই আমি খাওঁ আমি আজি খাওঁ ভাত আনি দিছোঁ মানে ৰাতিপুৱা খায় মইনাক চিনি পোৱা নাবা অঁ মইনাক চিনি পাওঁ ৰাতিপুৱা আপোনালোকে ভাতটো খায় নেকি ভাত খাওঁ ৰাতিপুৱা এতিয়া বনাব আকৌ এতিয়া বনাব মানে তিনিবেলা আজি বনা না তই ঠাণ্ডাত খাইছোং দে ঠাণ্ডা ভাত খাই আছে গম কৰি এই নাথাকে যে এতিয়া এইখিনি আপোনালোকে বনাই মেলি খাব নেকি এইখিনি চব্জি ধুই মেলি ল'ব দেই সেইখিনি ধুই মেলি ল'ব দেই এইবোৰ চব কেনেকুৱা বস্তু খাব লগা হৈছে গেলা পচা এইবোৰ চব কেনেকুৱা এইবোৰ একদম গেলা গেলা আলু গেলা পচা কি ক'ম আৰু আপোনালোকক কওক এইবোৰ চব মানে পুৰা চেন আহিছে এইবোৰ পৰা আৰু এইখিনিয়ে তেওঁলোকে এতিয়া খাব
আৰু পৰিৱেশটো দেখাই দিছোঁ মানে নকবি অকমান সোনকালে মানে এইবোৰ কাপোৰ কানি চাপনি আপোনালোকে চব কিনি লয়নে আমাৰ সেই কাপোৰ লং পেণ্ট মানে এইবোৰ চব কিনি লয় আপোনালোকে ৰাতি লয় কি মানে গাত কি লয় গাত এনেকে ঠঙা ঠাণ্ডা ঠাণ্ডা এতিয়া গমহে ঠাণ্ডা দিনত কি ল'ব ঠাণ্ডা কাপোৰ কিনিব লাগিব কাপোৰ কিনিব কাপোৰ কিনিব লাগিব চব এইফালে চব কাপোৰ চব এইবোৰ সেই সত্য যুগতে কিনিছোঁ দিয়া কাপোৰখিনি মানে তেওঁলোকে পিন্ধে আৰু এইবোৰ বাকীবোৰ এইবোৰ মানুহে এইবোৰ এৰি দিয়া কাপোৰবোৰ তেওঁলোকে পিন্ধিব লগা হৈছে এইফালে চব গাত ল'বলৈ একো নাই এখন একদম ফটা চিধা মানে কি ক'ম আৰু ধাৰি হয় ফটা চিধা ধাৰি আৰু এইফালে গাঁও বুলি ক'বলৈ এইখন নাই আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক একদম অসমীয়া মানুহ হয় একদম অসমীয়া মানুহৰ পৰিস্থিতি এনেকুৱা হৈছে সঁচাকৈ আমাৰ মানে মোৰ দেখি মানে ভাবি মানে বহুত বেয়া লাগিছে গতিকে আপোনালোকে মৰম দিব এওঁলোকক মোক নিদিলেও আপোনালোকে এওঁলোকক দিব মৰম ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব শেষলৈকে চাব ভিডিঅ'টো আৰু শেষলৈকে চবে আপোনালোকক ধন্যবাদ দিছোঁ আৰু আপোনালোকে সদায় মানে আপোনালোকে এওঁলোকৰ বাবে এটা কমেণ্ট লিখি দিয়ক ইমানেই আপোনালোকৰ পৰা বিচাৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই এওঁলোকক ভালদৰে আৰু কিবা কিবি সহায় কৰিব পাৰোঁ কওক মই নাম্বাৰটো দি থৈ যাম আপোনালোকক মোৰ নাম্বাৰটো দি থৈ যাম আপোনালোকক নাম্বাৰটো লিখি ল'ব এই মোৰ লগত লিখি দিব আপোনালোকক কিবা প্ৰয়োজন হ'লে আপোনালোকে মোক ক'ব মই আহি দিম দেই তো সকলোৰে বাবে দেখিলে আপোনালোকে জীৱন একেই নহয় মই বাৰে বাৰে ক'ম কাৰণ মই যিটো চকুৰে দেখিছোঁ মানে একদম বহুত বেয়া লগা এটা দৃশ্য তেওঁলোকে দেখিলে কেনেকৈ থাকে খায় আৰু এইবোৰ দেখিছে আপোনালোকৰ পাকঘৰটো চবফালে বাট জেলেঙা হৈ গৈ আছে আৰু এনেকৈ এটা সিজাই মেলি খায় আৰু মাক বাপেক এনেকৈ থাকে আৰু এইখিনি বস্তু মই আনি দিছোঁ তেওঁলোকক আজিৰ বাবে সদায়তো খাব নোৱাৰিব এইখিনি বস্তু গতিকে সদায় হয়তো খাব নোৱাৰিব কিন্তু মাজে মাজে আনি পিনে দি থাকিম এনেকৈ ধৰে আপোনালোকে মুঠতে মোক মৰম আশীৰ্বাদ কৰি যাব আৰু এওঁলোকক বুলিয়ে নহয় এনেকুৱা আৰু যিমান পৰিয়াল দেখোঁ সহায় কৰিবলৈ চেষ্টা কৰিম তো এইটোৱে সম্পূৰ্ণ ঘৰটো আপোনালোক নেপালী নে কি মানুহ এটা মোক ফটো মালে আপোনালোকক কোনোবাই কেতিয়াবা গালি দিয়েহি নে গালি দিয়ে গান এখনো গাইছিলে বেলেগ তই গান এটা গাচোন হা গান এটা কি গান গাম এনে গান এটা গা আম তেৰে বিনিয়া জি ৰেহতে সকিতা তেৰে লিয়া দিলা দিল কেৰা ভাল গান গাও ভাল গান গাও অসমীয়া গান বিহু গান ভাল গান গাইছে প্ৰতিভা আছে মানে বিহুতি আহিলে চব পৰিৱেশটো কি ধুনীয়া এটা পৰিৱেশ বহাগৰ বিহুতি কেনেকৈ নাচিলি মোৰ ঐ মাজনী কেনে কাছি ও জানো ইয়াৰ ককাই গাইছিলে ককাইক ঢুকালে কিমান বছৰ হ'ল ককাইক ঢুকা তো আমি মানে মাজে মাজে আহি পিনে আহি থাকিম আৰু যিমানখিনি যি পাওঁ আপোনালোকক যিমানখিনি পাওঁ মানে আপোনালোকক সহায় কৰিম মানে মাজে সময়ে আহি থাকিম আপোনালোকে যদি ইয়াত থাকে আৰু আপোনালোকে য'ত গ'লেও মানে আপোনালোকে লগ পাবই আমাক আমি ইনফৰমেশ্যনটো আমি লৈ থাকিম মানে আপোনালোকক এইটো কোৱাৰ পৰাই পানী নি পিনে তেওঁলোকে সেইটো তেওঁলোকৰ ঘৰ সেইটো ঘৰতে থাকে এয়া মালিকনী ঘৰ আৰু এইফালে আমি এতিয়া ঘৰলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ আপোনালোকে মৰম দিছিলে আৰু সেই মৰমেৰে আজি মোৰ সপোনটো পূৰণ কৰিব পাৰিছোঁ মানে নিজকে নিজকে গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ কিয়নো বস্তুটো উপহাৰটো যিমানেই দামী হওক বা নহওক কিন্তু কিবা এটা যে দিব পাৰিছোঁ নিজস্বতাভাৱে সেইখিনি মোৰ কাৰণে যথেষ্ট আৰু আপোনালোকে সদায় এনেদৰে মৰম দি যাব আৰু এই ভিডিঅ'টো আপোনালোকে তেওঁলোকক মৰম দিব আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ কমেণ্ট এটা লিখি দিব জয় অসম আৰু আপোনালোকে সদায় এনেকৈ ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ ধন্যবাদ
তো আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে শেষলৈকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কিয়নো ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ যাতে মই নোৱাৰিলোঁ বেলেগ এজন ভাল মানুহৰ হাতত যাতে চকুত পৰে এওঁলোকৰ পৰিয়ালটো আৰু ভিডিঅ'টো যদি ক'ৰবাত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু প্ৰথমটো এনেদৰে ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকৰ পৰা অলপ মৰম আৰু ছাপোৰ্ট বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো গম পালেই তেওঁলোকৰ মানসিক অসুস্থ তেওঁলোক সকলোকেইটা আৰু তেওঁলোকৰ দেউতাকক দেখাব নোৱাৰিলোঁ যিহেতু তেওঁলোকৰ দেউতাকো এনেদৰে কাম কৰি ফুৰে আৰু পুনৰ এটা এনেদৰে ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু এতিয়ালৈ বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম।